এই গাড়ীখন অনলি 58,000 পাই আছে। আপোনালোকে কিবা আচৰিত যেন লাগিছে ছাৰ। 28,000 আপুনি পাই আছে গ্লামাৰ বাইক 150 পালচাৰ 33,000। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই আছোঁ দবকাত, হোজাই দবকাত আছোঁ আজি। আৰু ইয়াত আপোনালোকৰ পেট্ৰল পাম্পৰ ওচৰত একদম মাজমজিয়া ৰাস্তাৰ ওচৰত আছে এখন ছেকেণ্ড হেণ্ড বাইকৰ শ্বপ। আৰু আজি সেই ছেকেণ্ড হেণ্ড বাইকৰ শ্বপত আহিছোঁ মই ইতিমধ্যে। আৰু ইয়াত আপোনালোকক মই দেখাম বহুতো ধুনীয়া ধুনীয়া বাইক একদম কম প্ৰাইচত। তেতিয়াহ'লে বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আৰু এইখন হ'ল দবকা মেইন ৰোড। ইয়াত ছাইডত আছে পেট্ৰল পাম্প আৰু ইয়াত ছাইডত আছে ছেকেণ্ড হেণ্ড বাইকৰ শ্বপ। এই আপোনালোকে দেখা পাইছে ইয়াত বহুতো বাইক, স্কুটি, এক্টিভা বহুত কিবা কিবি ৰখা আছে। কেইটামান গ্লামাৰ, ইয়াত গ্লামাৰ এখন আছে। ইয়াত আপোনালোকে চাব পাইছে গ্লামাৰখনৰ কিমান হ'ব প্ৰাইচ আৰু মডেলটো কিমান হয়? গ্লামাৰখন 11 লাষ্টৰ মডেল হয়। আচ্ছা, 11 মডেল হয়, 11 লাষ্টৰ। ফাইনেল একেবাৰে 28,000 আপুনি পাই আছে গ্লামাৰ বাইক। চ' আপোনালোকে দেখা পাইছে নিশ্চয় গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে বহুত ধুনীয়া কণ্ডিশ্যনত আছে। যদিও 11 মডেল হৈছে কিন্তু গাড়ীখন বহুত ধুনীয়া, চেল্ফ অ'কে আছে, বাকী গোটেইটো অ'কে আছে, কাগজ পাতি গোটেইটো অ'কে আছে ন, গোটেইটো অ'কে আছে। আৰু এইফালে পাইছে আপোনালোকে হিৰো হোণ্ডা এক্সপ্লেণ্ডাৰখনৰ ৰেট কিমান হ'ব? এখন 17 মডেল, এখন আমি ট্ৰেন্সফাৰ কৰি দিম 56 হ'ব, 17 মডেল। বাকী কাগজ পাতি গোটেইটো ট্ৰেন্সফাৰ কৰি দিব তেওঁলোকে। আৰু বাকী ফাইনেন্স নহ'ব ন, ফাইনেন্স নহ'ব। বাকী ইয়াত আছে পালচাৰ, বাজাজ 150 পালচাৰ এখন আছে। পালচাৰৰ প্ৰাইচ কিমান হ'ব? এখন 2012 মডেল 33,000 আপোনালোকে পালচাৰ পাই যাব। 150 পালচাৰ 33,000 আপোনালোকে দেখা পাইছে নিশ্চয়। যদি আপোনালোকে পাৰ্চেছ কৰে এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যনত নাম্বাৰ আৰু এড্ৰেছ দিয়া থাকিব। আপোনালোকে দেখা পাইছে আৰু বহুতো গাড়ী আছে, আপোনাৰ যিখন পচন্দ হয় সেইখন আপুনি পাৰ্চেছ কৰিব পাৰিব। আৰু ইয়াত আছে কি NS 160 ন, এইখন নতুন কালেকশ্যন হৈছে নেকি? নতুন কালেকশ্যন হৈছে। এইখনৰ দাম কিমান হ'ব? মডেল কিমানৰ? এখন 18 লাষ্টৰ মডেল হয়। 18 লাষ্টৰ মডেল 65 হ'লে ৰেডি মানে 65,000 আপোনালোকে পাই যাব NS 160। আৰু ইয়াত আছে 150 পালচাৰ। এনেকৈ বহুত আছে এই ভিতৰত। আৰু আছে আপোনালোকে দেখা পাইছে R15 আছে, বহুত ধুনীয়া ধুনীয়া। এয়া চাইছে আপোনালোকে ৰেড কালাৰ য়ামা R15 হয়নে নাই? এখন R15 হয়, ভাৰ্জন 3 R15। এইখন ভাৰ্জন 2, এইখন ভাৰ্জন 3। এই আপোনালোকে দেখা পাইছে বহুত ধুনীয়া ধুনীয়া বাইক। আৰু ভিতৰত বহুতো আছে, বুলেট বহুত বাইক আছে। এইখনৰ প্ৰাইচ কিমান হ'ব বাৰু? 2020 মডেল হয়। 2020 2020 মডেল। এখন আমি 1,14,000 1,14,000 এৰি দিব। আপোনালোকে চাব পাৰিছে বহুত ধুনীয়া গাড়ী। আৰু ভিতৰত বহুতো আছে। আমি এখনকৈ ৰেট অলপ কম হ'ব। এইখনৰ ভাৰ্জন 2টো ৰেট কম হ'ব। 58,000 অনলি 58,000 অনলি 58,000 আপোনালোকে R15 পাইছে। কি হৈছে? চিল ইঞ্জিন আছে এতিয়াও। এই আপোনালোকে দেখা পাইছে R15 য়ামা কোম্পানীৰ। এই গাড়ীখন অনলি 58,000 পাই আছে। আপোনালোকে কিবা আচৰিত যেন লাগিছে ছাৰ। আছে বহুত ধুনীয়া কালাৰ আছে। 45,000 ন, 45,000 আপোনালোকে পাই যাব ইয়াৰ পৰা। আৰু ইয়াত অহাৰ পিছত যদি আপোনালোকে আহে ভিডিঅ' চাই তেতিয়াহ'লে নিশ্চয় কিবা এটা ডিছকাউণ্ট হৈ যাব। ইয়াত আৰু এখন আছে। আৰু এইফালে আপোনালোকে দেখা পাইছে বহুতো TVSৰ আছে, এইফালে বহুত আছে আৰু হোণ্ডা আৰু TVSৰ বহুতো আছে গাড়ী আছে। আমি দেখাই দিওঁ এখন এখনকৈ। বুলেট আছে, গ্লামাৰ আছে, আৰু লগতে এক্সপ্লেণ্ডাৰ আছে, স্কুটি আছে, মাষ্টাৰ আছে, আৰু বহুতো আপোনালোকক গাড়ী দেখা দিছোঁ। ৰয়েল এনফিল্ড এয়া চাইছে আপোনালোকে, একদম গুড কণ্ডিশ্যনত আছে। এয়া গাড়ী আপোনালোকে দেখা পাইছে, বহুতো গাড়ী আছে। মই ডিছক্ৰিপশ্যনত নাম্বাৰ দি থৈ যাম, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব যদি এখন ছেকেণ্ড হেণ্ড কম প্ৰাইচত গাড়ী ল'ম বুলি ভাবি আছিলে। তেতিয়াহ'লে এয়া চাওক আপোনালোকে পালচাৰ, এয়া চাওক পালচাৰ কি ধুনীয়া কণ্ডিশ্যনত একদম সজাই থোৱা হৈছে। এইখিনিত একদম বঢ়িয়া কণ্ডিশ্যনত আছে। এই আপাচি চাইছে, আপাচি RTR 160, আপাচি RTR 160। এয়া চাওক হোৱাইট আৰু ৰেড কালাৰত আছে, বঢ়িয়া কণ্ডিশ্যনত আছে। এইখন একদম কম প্ৰাইচত আপোনালোকে পাই যাব এইখিনি গাড়ী। আৰু এক্সপ্লেণ্ডাৰ আছে, গ্লামাৰ আছে, বহুতো আছে। ষ্টকত মাল বহুত আছে। যদি আপোনালোকে বেলেগ কোনোবা গাড়ী কিনিব বিচাৰিছে, বেলেগ কোনো কোম্পানীৰ গাড়ী বা বেলেগ কোনো গাড়ী কিনিব বিচাৰিছে, যেনেকৈ KTM চেটিএম ডিঅ'চ, তেতিয়াহ'লে তেওঁলোকে আপোনালোকক কালেকশ্যন কৰি সেই গাড়ীখিনি আপোনালোকক দিয়াত সহায় কৰিব। ইয়াত ৰয়েল এনফিল্ড এখন চাইছে আপোনালোকে, বুলেট বহুত ধুনীয়া। তেওঁলোকৰ আৰু বহুতো কালেকশ্যন আছে ছাইডত। আৰু এখন দোকানত বলক সেই দোকানখনো দেখাই লৈ আহোঁ, আৰু তাত কি কালেকশ্যন আছে আপোনালোকক দেখাই লৈ আহোঁ। বলক ভিডিঅ'টো চাই থাকক। আহি তেওঁলোকৰ গুদামত আমি উপস্থিত হৈছোঁহি। এয়া তেওঁলোকৰ ছাইডত গুদাম আছে, ঘৰৰ ভিতৰত ৰাখি থৈছে। ইয়াত বহুতো বাইক চাইছে আপোনালোকে, এক্টিভা আৰু FZS আৰু পালচাৰ, এক্টিভা, গ্লামাৰ, মানে যি বাইক বিচাৰিছে আপোনালোকে সেইটোৱে পাই যাব। ডিস্কভাৰ,
এক্টিভা গোটেইটো পাব একদম 10,000 15,000 20,000 আপোনালোকে যিটো লৈ আহে পইচা মানে সেইটোত ঘূৰি নাযায় আৰু যিকোনো এখন বাইক আপোনালোকে পাবই আপোনালোকৰ বাজেটৰ মাজত আপোনালোকৰ তাত যদি বাইক ল'ম বুলি আপোনালোকে ভাবি আছে তেতিয়াহ'লে এখন ভাল চাইকেলৰ পইচা লৈও যদি আহে ইয়াত এখন ছেকেণ্ড হেণ্ড বাইক বা স্কুটি এখন আপোনালোকে আৰামত পাই যাব বুলি মই একদম কনফিডেণ্টলি কৈ আছোঁ আপোনালোকৰ ভিডিঅ'ৰ মাজত আপোনালোকে যদি পাৰ্চেছ কৰে মই ভিডিঅ'ৰ ওপৰত আৰু ডিছক্ৰিপশ্যনত নাম্বাৰ দি থ'ম ডিলাৰৰ আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব আৰু ইয়াৰ পৰা যিকোনো এখন আপোনালোকে ছেকেণ্ড হেণ্ড বাইক বা স্কুটি পাৰ্চেছ কৰি লৈ যাব তেওঁলোকৰ আৰু আছে ঘৰত ষ্টক মাল আছে আৰু বলক আমি পুনে সেইখন ঘৰলৈ সোমাই যাওঁ আৰু ইয়াতো আছে ঘৰৰ ভিতৰত বাৰাণ্ডাত এয়া চাইছে আপোনালোকে আপাচি এক্টিভা আৰু হেলমেটো লগত আছে হেলমেটো আছে ইয়াত বুলেট আৰু এক্সপ্লেণ্ডাৰ এক্টিভা স্কুটি পালচাৰ 220 পালচাৰ বহুত আছে আপোনালোকে দেখিব পাৰিছে ইয়াত গাড়ীৰ কোনো অভাৱ নাই দবকাৰ মাজত এনেকুৱা এখন শ্ব'ৰুম আছে বুলি মই নিজে যমুনামুখত থাকিও গম পোৱা নাছিলোঁ ইমান দিন কিন্তু আজি যিহেতু মই আহিছোঁ এতিয়া গম পাই গৈছোঁ অলৰেডি ৰয়েল এনফিল্ড একদম 3D লগো আছে আপোনালোকৰ ৰয়েল এনফিল্ড দেখিব পাৰিছে ইয়াত বহুতো বাইক আছে আৰু ভিতৰত সোমাব নোৱাৰিম চাগে নহ'লে তাত আৰু বহুত গাড়ী আছে তাত আৰু বহুত বাইক আছে এখন শ্ব'ৰুম মানে এখন বুলি ক'ব নোৱাৰি তাত 4-5খন শ্ব'ৰুম একেলগত লাগি ইমানখিনি ডাঙৰ হৈছে বুলি ক'ব লাগিব কাৰণ আপোনালোকে নিশ্চয় গাড়ীখিনি দেখি গম পাইছে কিমানখিনি দোকান কেইটামান দোকান আছে 2-3খন দোকান আৰু নিজৰ ঘৰতো ৰাখি থৈছে এনেকৈ বাৰাণ্ডাত আৰু ইয়াতো আছে বহুত বাইক আপোনালোকে দেখা পাইছে বুলেটৰ পৰা ধৰি একদম KTM চেটিএম বিচাৰিলে কোনোবা কালেকশ্যন হৈ যাব ন কালেকশ্যন হৈ যাব যদি আপোনালোকে KTM চেটিএম বিচাৰিছে বা বেলেগ কিবা বিচাৰিছে KTM আছিলে 15 দিনমান হৈছে চেল হোৱা বাকী বিভিন্ন ধৰণৰ গাড়ী আপোনালোকে দেখিব পাৰিছে ইয়াত গ্লামাৰৰ পৰা ধৰি অন্যান্য কালাৰৰ বহুত গাড়ী আছে বহুত ধৰণৰ গাড়ী আছে ইয়াত আপোনালোকে পাৰ্চেছ কৰিলে আৰামত কৰিব পাৰিব যমুনামুখৰ পৰা বেছি দূৰ নহয় দবকা হোজাই আৰু যমুনামুখৰ মাজত পৰিছে একদম নীলবাগান এৰিয়া হয় ন এখন দবকা এৰিয়া পৰিছে যদি আপোনালোকে লোকেল এৰিয়াত কৰবাত আছে আপোনালোকে নিশ্চয় পাৰ্চেছ কৰিব পাৰিব এই গোটেইকেইটা বাইকৰ মালিক এয়া পিছফালে আপোনালোকে চাই আছে এয়া মালিক ৰখি আছে 58,000 দি আছে R15 মালিকৰ লগত কথা পাতো স্বাগতম জনাইছোঁ আপোনাক আমাৰ ইউটিউব চেনেল জোনাকীমন এণ্টাৰটেইনমেণ্টলৈ আপুনি কি ক'ব আপোনাৰ বাইকৰ শ্বপৰ বিষয়ে এইটো মানে যাৰ যিটো বাইক লাগে কম দামী যিটো লাগে এভেইলেবল আছে আমাৰ ষ্টৰত কম দামতো পাব কিবা ভাল গাড়ী ল'লে ভাল গাড়ী আছে যি লয় আৰু যিবিলাকে ল'ব আৰু যিবিলাক ল'বলৈ বিচাৰে সেইবিলাকে ষ্টৰত আপোনাৰ দোকানৰ এড্ৰেছটো কৈ দিলে দোকানটো হ'ল দবকা মেইন টাউন আসাম অইল আৰু ইণ্ডিয়ান অইল পেট্ৰল পাম্প দুটা আছে দুটাৰ লগতে আৰু অপজিটত আছে পাঞ্জাৱ নেশ্যনেল বেংক ঠিক আছে ধন্যবাদ কথা পাতি ভাল লাগিল আৰু ইয়াত বহুতো গাড়ী আছে আপোনালোকে দেখা পাইছে মই দেখাই দিছোঁ আপোনাক দোকানখনৰ পোষ্টাৰ এয়া দোকানখনৰ পোষ্টাৰ আপোনালোকে চাই লওক যদি পাৰ্চেছ কৰে ছেকেণ্ড হেণ্ড বাইক অতি কম দামত তেতিয়াহ'লে পাৰ্চেছ কৰিব